ৰিজৰ্ট চাব আহিছোঁ নলবাৰী কোকোৱা আহিছোঁ কেনে লাগিছে মানে পুৰা মজা লাগিছে আৰু বতা বলিছে কোকোৱা ৰিজৰ্ট একদম গোটেই দিনটো থাকো লাগিছে চাব আহিলোঁ আপোনালোকে আহিলে চাব আহিব इधर दो ये एकदम हाउसफुल गाड़ी एकदम हाय गाइस मैं हूं गौरव हाय गाइस मैं हूं गौरव এই বিলাক গাড়ীত উঠিছে মানুহ বিলাক हाय गाइस এনেকৈ আমি গাড়ীত উঠি আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা নলবাৰীলৈ আৰু চাই যাওক আপোনালোকে কি কি দেখা পাব শেষলৈ চাই যাওক ¿Qué coro? ¿Cuesta batao? हेलो এয়া হ'ল বৰমা অভাৰব্ৰিজ আমি ইয়াৰ পৰা লেফ্ট চাইড হৈ অভাৰব্ৰিজৰ ওপৰেদি ঘূৰি আমি নলবাৰীলৈ যাম মাত্ৰ 25 টকা মাছটো কোৱা নাই বাৰু কমলা খাইছোঁ ৰিজৰ্টত সোমাম এতিয়া ৰেডি হৈ আছোঁ ক'ত যাম আমি ৰিজৰ্ট চাব আহিছোঁ এয়া পোষ্ট দি আছে ফটো উঠিবলৈ
যাবি না তাত ঘৰতেতো হ'ব এখন নদী হা দই নাও আছে এখানে কিবা কলা হৈছে অলপমান চাইড দি থাক শুনো বল বল খিচানি দিয়ে চলো চলো ঘৰ মে ঘৰ যাওঁ আৰু আমি এতিয়া চাই আহিলোঁ ধূলিয়ে হ'ল বোকা হ'লেও চাই আহিলোঁ আৰু ৰিজৰ্ট Hello guys. দেচোন এবাৰ দেখা কি কৰি আছিলি দেখা কি কৰি আছিলি এইয়া গাড়ীত উঠিলে বোলে মাথা ঘূৰাই সেইকাৰণে পুৰা কমলা টেঙাৰ বাকলি গোন্ধ লৈ আমি ওলাই গৈ আছো কোহুৱা ৰিজৰ্টৰ পৰা একদম পুৰা হুলস্থুল মানুহ আমাৰ গাড়ী ফুল হোৱা কাৰণে পুৰা হুলস্থুল এয়া হৈছে গেট ফাইনেল গেট ওলাই যোৱা ফটো উঠাৰ মেইন জেগা সব বনিব লাগিব অকল যা মজা হৈছে ফাইনেলি যাব ওলালো আমি বাই বাই কোহুৱা ৰিজৰ্ট যাওঁ আৰু এইয়া আমি নলবাৰী সোমাম এতিয়া নলবাৰী টাউন যাম ন নলবাৰী টাউন যাম এয়া হৈছে নলবাৰীৰ ৰেল গেট য'ত নেকি সদায় গাড়ী জাম হয় আৰু যি সময়ত ৰেল আহে সেই সময়তে আমি ইয়াত আহি পাওঁ
তাৰপিছত ৰেলগেট পাৰ হৈ আহি আমি নখোৱাত সোমালোঁ ভোজনৰ বাবে। বেটাৰ খাই খাই বোলে জ্বালা লাগি একেবাৰে হাঁহ কৰি আছে। আৰু এইফালে আমি সকলোৱে নিজৰ নিজৰ আসনত বহি খাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ আহাৰৰ থালিৰ আইটেমবোৰ চাওক, ধুনীয়া ধুনীয়া আছিলে, টেষ্টি আছিল বহুত। চাওক মোৰ মানুহজনী কেনেকৈ খাইছে, বহুত টেষ্টি আছিল বোলে। পালে খাই বৈ তামোল খাই মেলি ওলাই আহিলোঁ। এতিয়া যাম আৰু ৰিজৰ্টত নখোৱাত আছিলোঁ। এয়া ফটো উঠাৰ পষ্ট দি আছে দেই, লাইক কৰিব। বৌ আহিছে ধেমাজিৰ পৰা, পুৰা ঘূৰিছে নলবাৰী হাজিৰা লৈ লৈ। যাওঁ আৰু এতিয়া আজা আজা। এই নলবাৰী ভিমাৰ্ট পাৰিবি না উঠিব পাৰিবি? ইহঁতে হিৰ' কেইটা ক'ত গ'ল দীপাংকৰ? Oi, Magin. Tata. Tata. জেল লবি জেগাত লৈ যোৱা। শ্বপিং কৰিব নি নলবাৰীৰ পৰা আমি ওলাই আহিলোঁ। এয়া হৈছে ৰেল গেট আৰু এনেকৈ আহি আহি আমি হাই ৰোড পালোঁ। আৰু ফাইনেলি আমি ঘৰ গৈ আছোঁ। ভিডিঅ'টো বেছি দীঘল হৈ যাব, সেইকাৰণে আৰু বেছি দীঘলীয়া নকৰোঁ। ইমানখিনিতে সামৰিছোঁ।